আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আজি মই তোমাৰ লগত এনেই প্ৰেক্টিছ কৰিম। কৰিবা নে নাই প্ৰেক্টিছ? হয় হয়, তাৰমানে কিছু ইংৰাজী টেকনিক, মানে কিছুমান টেকনিক আছে, হয়নে নহয়? হয় মানে টেকনিকবিলাক শিকিলে একেবাৰে হাজাৰ হাজাৰ চেন্টেন্স বনাব পৰা যায়, হয়নে নহয়? হয় মই তোমাক এদিন কৈছিলো, আৰু বহুত ল'ৰা ছোৱালীক মই শিকাইছো, হয়নে নহয়? তো তুমিও শিকিছা, মই জাষ্ট ট্ৰাই কৰিম আজি। আচলতে ইংলিছ একেবাৰে ইজি, বেছি টাফ নহয়। পঢ়িলে প্ৰেক্টিছ কৰিলে মানে সদায় সকলোৱে পাৰে, কিন্তু কিছুমান টেকনিক আছে, সকলোবিলাক শিকিলে একেবাৰে সহজ, হয়নে নহয়? হয় অলপ তো আজি মই অসমীয়া কিছুমান মানে বাক্য তোমাক সুধিম, তুমি মানে ট্ৰান্সলেট কৰিবা। অ'কে? ওকে। ঠিক আছে। কোৱা, মই সোফা ছেটৰ ওপৰত বহি আছো। আই এম সিটিং অন দ্য সোফা সেট। অ'কে, বঢ়িয়া। কোৱা, মই অহাকালি গুৱাহাটীলৈ যাম। I shall go to Guwahati tomorrow. Okay. তাৰপিছত কোৱা, মোৰ মোৰ আয়ে ভাত ৰান্ধি আছে। My mother is cooking rice. অ'কে, থেংক ইউ। আপুনি কি খাই আছে? What are you eating? আপুনি ক'ত গৈ আছে? আপুনি ক'ত গৈ আছে? হয়। Where are you going? হয়। আপুনি কি কৰি আছে? What are you doing? আপুনি কি কাটি আছে? What are you cutting? বঢ়িয়া। তাৰপিছত আপুনি কি কিনি আছে? What are you buying? গুড গুড। আপুনি কিয় হাঁহি আছে? Why are you laughing? আপুনি কিয় কান্দি আছে? Why are you crying? অ'কে অ'কে। আপুনি ইয়াত কিয় বহি আছে? আপুনি ইয়াত কিয় বহি আছে? আপুনি ইয়াত কিয় বহি আছে? Why are you sitting here? অ'কে, why are you sitting here? গুড, ভেৰি গুড। আচলতে তুমি যে এইবিলাক শিকিছা, এইবিলাক কি ডাইৰেক্ট মুখস্থ কৰিছা না টেকনিক আছে? টেকনিক আছে, মই মুখস্থ কৰা নাই। এটাও তো মুখস্থ কৰা নাই। না। হয়, গুড। আচলতে কিছুমান ৱাৰ্ড শিকিব লাগিব, অলপ টেন্স শিকিব লাগিব, আৰু কিছুমান ভাৰ্ব, আৰু সেই কৌশলখিনি শিকিব লাগিব, সেই টেকনিকখিনি শিকিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালী পাৰিব, সকলোৱে পাৰিব। সেই টেকনিকবিলাক মানে সহজতে শিকিব পাৰিলে একেবাৰে ইজি, হয়নে নহয়? হয়। আজি তুমি কিন্তু এটাও ট্ৰান্সলেশ্যন এনেকৈ ডাইৰেক্টলি মুখস্থ কৰা নাই। মুখস্থ কৰিছা? না। সেইটো কোৱা, মই এইমাত্ৰ স্কুলৰ পৰা আহিলো। মই এইমাত্ৰ স্কুলৰ পৰা আহিলো। I have come from school just now. গুড গুড। মই এইমাত্ৰ খলিচাবিটা বজাৰৰ পৰা আহিলো। I have come from Khosabita market just now. Yes, yes. কোৱা, মই এইমাত্ৰ ভাত খালো। I have eaten rice just now. I have eaten rice Just now. Good, very good. বঢ়িয়া, বহুত ভাল লাগিছে। কোৱা, মই এটা ফেন কিনি আছো। I am buying fan. I am buying. মই এটা হেলমেট কিনি আছো। I am buying a helmet. মই এটা কিতাপ কিনি আছো। I am buying a book. Good. মই এটা কম্পিউটাৰ কিনি আছো। I am buying a computer. তুমি কি কিনি আছা? What are you buying? গুড। আচলতে এনেকৈ বহুত পাৰিবা, হয়নে নহয়? হয়। আৰু মানে ধৰিব লগা বহুত আছে, কিন্তু বেছি লং ভিডিঅ' হলে অলপ মানুহে অলপ দিগদাৰি পায়, বৰিং পায়, হয়নে নহয়? সেইকাৰণে মানে জাষ্ট তথাপি মই আৰু কেইটামান ধৰো তোমাক। কোৱা, মোৰ মায়ে মোক মাতি আছে। My mother is calling me. গুড। মই আপোনাক মাতি আছো। I am calling you. গুড গুড, ভেৰি গুড। মোৰ দেউতাই মোক মাতি আছে। My father is calling me. My father is calling. মোৰ দাদাই মোক মাতি আছে। My brother is calling me. গুড গুড, ঠিক আছে। বহুখিনি কৰিছে, আৰু এনেকৈ প্ৰেক্টিছ কৰি থাকিবা সদায়, তেতিয়াহে ভাল লাগিব, হয়নে নহয়? হয়। আৰু ধৰিম, পাৰিবা? পাৰিম।
পাৰিবা কোৱা মই সাঁতুৰি আছো I am swimming. মই ব্ৰহ্মপুত্ৰ নদীত সাঁতুৰি আছো I am swimming in the. ব্ৰহ্মপুত্ৰ ৰিভাৰ I am swimming in the river. আই এম সুইমিং ইন দা ব্ৰহ্মপুত্ৰ River. ইয়েস কোৱা মোৰ মোৰ খুৰা চিৰাগুটিৰ পৰা আহি আছে My uncle is coming from Chiraguti. গুড গুড ভেৰি গুড এক্সেলেণ্ট এক্সেলেণ্ট তুমি আৰু বহুত পাৰিবা জাষ্ট এনেকৈ প্ৰেক্টিচ কৰি থাকিবা কৰিবা নে নাই হয় আৰু এনেকৈ প্ৰেক্টিচ কৰিলে বহুত মনত থাকে এইটো এটা বেষ্ট টেকনিক হয় মানে প্ৰেক্টিচ মেক্স দ্য পাৰফেক্ট মেন প্ৰেক্টিচ কৰিলে বেছি দিন মনত থাকে নে নাই হয় হয় তেতিয়াহ'লে আৰু বেছিকৈ প্ৰেক্টিচ কৰিবা হ'ব হ'ব অহাকালি আমি আকৌ প্ৰেক্টিচ কৰিম আৰু বেছিকৈ ধৰিম আৰু তুমি ৱাৰ্ড মিনিং বিলাক ভালকৈ কৰিবা আৰু ভাৰ্ব বিলাক আৰু টেন্স বিলাক আৰু ভালকৈ প্ৰেক্টিচ কৰিবা ঠিক আছে ঠিক আছে আজি ফিনিছ কৰো তেতিয়াহ'লে হা ঠিক আছে হা তেতিয়াহ'লে আজিৰ কাৰণে শেষ কৰো বাই বাই দিয়া বাই বাই দিয়া বাই বাই Thank you so much. Bye bye. All of you. all of you See you next time. good see you next time thank you so much okay